हेलो एवरीवन আকৌ এটা নতুন ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছো। আজি হৈছে 31 ডিসেম্বৰ। সো আমি গোটৰ মানে মহিলাসকলে খানা খাম বুলি ভাবিছো। সো আমি এতিয়া যাবলৈ ওলাই ললো। মই অলপ যোগাৰ কৰি থৈ আহিলোগে। তাৰপিছত ইফালে ওলাই ললো এতিয়া। ওলাইছো লগতে গাখীৰ লৈ লৈছো। বলা যাওঁ আমি। ओके बैक टू এয়া আমাৰ পিকনিক খাবলৈ ওলাইছে। এয়া বস্তু যোগাৰ কৰি লৈছে। এইফালে মাংস বাছি আছে। মাইকী মানুহে কাটিছে। জোনাই এইফালে হাই হাই কৈ দিয়া। আৰু এইফালে আমাৰ জোনাই মাংস কাটিছে। এয়া ধুনীয়াকৈ আৰু এইফালে বিচি আছে দেখিছেনে। এয়া আহি পেলাই আমি পাই গ'লোহি মানে খোৱা জেগা। আৰু এইফালে বৌয়ে দালি উঠাই দিলে। আৰু আমাৰ ল'ৰা ছোৱালীখিনি ইয়াত বহি আছে। আৰু এইফালে চব্জি কাটি আছে। চবেই কামে লাগিছে। আৰু মই ভিডিঅ' কৰিব লাগিলে ভিডিঅ' কৰিলোঁ। কাটি আছে জলকীয়া কাটি আছে। এইফালে চাহ খাই থৈ আহিছোঁ বাৰু। আৰু আমাৰ গোটৰ মহিলাখিনিয়ে আৰু ধুনীয়াকৈ মানে চবেই নাচিছোঁ। একে মিলাই নাচিব বিচাৰিছোঁ। এয়া নাচি আছোঁ চবেই। এয়া আৰু এনেকৈ মানে ফূৰ্তি কৰি ভাল লাগে। সদায় ফূৰ্তি কৰিবলৈতো নাপাওঁৱেই। চ' একেলগে মানে আমাৰ লগৰবোৰ গোট খালে ভাল লাগে, লগৰ বোৱাৰীবোৰ। আৰু চ' এইফালে আমি সেইটো কাৰণে আজি একদম ধুনীয়াকৈ 31 ডিচেম্বৰ পালন কৰিছোঁ। আৰু চবেইতো কৰিছে চাগে। কিছুমান যেনিবা দূৰণিলৈ গৈছে। আমিবিলাকে ওচৰতে ল'ৰা ছোৱালী থকাৰ কাৰণে ওচৰতে খাইছোঁ। এয়া আমি বোৱাৰীসকলে সদায় ফূৰ্তি কৰিবলৈ নাপায়, সেইটো চবেই জানে। আৰু কেতিয়াবা এনেকৈ লগ খাই মানে খানা খালেহে এনেকৈ ফূৰ্তি কৰিবলৈ পায়। চ' এয়া আমি কৰি আছোঁ আজি ফূৰ্তি। আপোনালোকেও এনজয় কৰক। সকলোকে আগন্তুক নৱবৰ্ষৰ শুভেচ্ছা জনাইছোঁ। আৰু ইয়াত যে দেখিছে আমাৰ ফেশ্বন শ্ব' চলিছে। মানে ফেশ্বন শ্ব'ত প্ৰেক্টিচ কৰি আছে আগভাগ ল'বলৈ। আৰু এইফালে বনাই আছে খানা। আৰু এয়া বৌহঁতে বনাই আছে। আৰু এইফালে যে দেখিছে কুৰ্তি পিন্ধি থকা ভণ্টি এজনী মানে আমাৰ গোটৰ আছিলে। তাই বেলেগলৈ বিয়া দিয়া হৈছে। চ' আমি খাবলৈ মাতিলোঁ। চ' আমাৰ কথা ৰাখি পেলাই তাই আহিলে। আৰু ভালো লাগিল, কাৰণ গোটৰ গোটেইকেইজনী সদস্য থাকিলে ভাল লাগে ন। আৰু এইফালে খাব হৈ গ'ল। এইফালে ল'ৰা ছোৱালীখিনিক খাবলৈ দি দিছোঁ। আৰু লগতে তাইকো দি দিছোঁ। তাই যাব হৈছে ঘৰলৈ। আৰু এইফালে আমি খাইছোঁ।
দাঙি চাঙি নিদিয়ে এনেকৈ কৈছে আৰু এইফালে আমি খাই লওঁ এতিয়া সেয়া খাই লওঁ আৰু এইফালে আমাৰ মাহঁতে নাচিছে চাওকচোন আৰু তেওঁলোকে খোৱা নাছিলে আৰু লগত আহি নাচিছিলে আৰু এনেকৈ আজি দিনটো আমি হাঁহি ধেমালিৰে পাৰ কৰিলোঁ চ' এয়া আমি সদায় এনেকৈ যে থাকিব পাৰোঁ সকলো মিলা প্ৰীতিকৈ আৰু সকলোৱে আশীৰ্বাদ কৰিব এনেকৈ থাকিবলৈ ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো ক্লিক কৰি দিব আৰু যিসকলে ফেচবুক পেজত চাই আছে সকলোৱে ফ'ল' কৰি দিব আৰু তেতিয়াহে মোৰ নতুন ভিডিঅ'বোৰ পাব আজিলৈ বাই